হেল্ল' এভৰিৱান, গুড মৰ্ণিং সকলোলৈ। আৰু ভিডিঅ'টো আৰম্ভ কৰিছোঁ আজি চব্জি বনাই মোৰ লাইফষ্টাইল এইবোৰ সদায় কৰি থাকোঁ। এয়া দালিখিনি বইল কৰিছোঁ, হালধি চালধি অলপমান দি দিছোঁ আৰু নহ'লে পকা পকা হৈ আছিল। আৰু আদা জলকীয়া কাটি দিছোঁ। এয়া হৈছে মান ধনিয়া অলপ দি দিছোঁ আৰু ভাল গোন্ধ আহিবলৈ। এতিয়া দালিখিনি হৈ গৈছে আৰু আজি আছে আমাৰ ঘৰত মুৰ্গী মাংস। আৰু ইয়াত মুৰ্গী মাংস বনাই আছোঁ মই। এতিয়া মুৰ্গী মাংসখিনি দি দিছোঁ আৰু লৰাইছোঁ লাহে লাহেকৈ, কাৰণ কেৰাহীখন সৰু হৈছে, অসুবিধা হৈছে লৰাবলৈ কাৰণে। তথাপি আৰু উপায় নাই, লৰাইছোঁ। এয়া হৈ গ'ল আৰু মুৰ্গী মাংসখিনি। এয়া হৈছে চাটনি বনাই, এয়া হৈ গ'ল মোৰ চাটনি পিছা আৰু আজি ৰেডি ভাত খোৱা। আৰু এয়া মোৰ ৰেডি হৈ গ'ল আজিৰ কাৰণে। আৰু ভাল পালে কমেণ্ট কৰিব, লাইক কৰিব, লগতে ছাবস্ক্ৰাইবো কৰি দিব মোৰ চেনেলটো। বাই বাই।